Hello viewers, welcome to my YouTube channel JS77 Rider on YouTube. আজি হৈছে সৰস্বতী পূজা আৰু এয়া হৈছে নগাঁও মহাবিদ্যালয় আৰু তলত নগাঁও কলেজো লিখা আছে। তো ভিতৰৰ সাইডৰ পৰিবেশ দেখালো মানে গেটটো বাহিৰৰ পৰা ভিতৰৰ পৰা সেম নগাঁও কলেজৰ। তো মই ভিতৰৰ সাইডটো দেখাইছো, বাহিৰ সাইডটো ভিডিওটোৰ পাছত দেখাম। আৰু এয়া হৈছে নগাঁও কলেজৰ ভিতৰৰ মানে পৰিবেশ। তো সোমাই আহিয়ে মানে এনেকে মা সৰস্বতী মাৰ ফটো আছিল, তাত মানে ফটো উঠে সকলোৱে। আৰু সোমাই গৈ মানে ভিতৰত এফালে এটা বেলেগ এটা পাৰ্ট হয়। আমি বৰ্তমান গৈ আছো মানে য'ত মানে দেৱী মা ভাগ স্থাপন কৰা আছে, তাত গৈ আছো। পূজা হোৱা মেইন জেগা ডোখৰত গৈ আছো। আৰু ইয়াৰ আগৰ ব্লগটো যদি চাইছে তো গমটো পাইছে, চিমি আৰু মই মোৰ মিছেছে কৰা স্কুলখনত গৈছিলোঁ। ইয়াৰ আগৰ ব্লগটো সেইটো আছিলে। আৰু এতিয়া নগাঁও কলেজৰ ভিতৰত মোক অলপ মানে চিমিয়ে ৰেকৰ্ড কৰি দিলে। তো কেমেৰাটো চাই মই হাই ক'লোঁ। তো এয়া হৈছে নগাঁও কলেজ আৰু সৰস্বতী পূজাৰ দিন তাৰ ভিতৰৰ কিছুমান পৰিৱেশ। আৰু এতিয়া মই দেখুৱাই থকাখিনি হৈছে বাহিৰৰ পৰিৱেশ। চাওক, মই গেটটো মানে যিমানখিনি পাৰোঁ নগাঁও মহাবিদ্যালয় লিখা আছে, বাহিৰ চাইডৰ পৰা মানে মই দেখুৱাই দিছোঁ। মানে পূজাৰ মানে পৰিৱেশটো ভিতৰত বাহিৰত মানে একদম পুৰা মানে মাহোল গৰম হৈ আছে। সকলোৱে মানে পূজা বুলি পুৰা স্পেচিয়েল হৈ আহিছে আজিৰ দিনটোত। মানে যিহেতু সৰস্বতী পূজাৰ এটা ট্ৰেণ্ডে হৈ গৈছে মানে ষ্টাইল কৰা, তো সকলোৱে সাজি কাচি আহিছে। যেনিয়ে মানে কেমেৰা ঘূৰাওঁ সেইনিয়ে মানে সেইটো চাইডেই মানে পূজাৰেই পৰিৱেশ। আৰু ফাইনেলি আমি কলেজৰ পৰা ওলাই পেলাই তাৰ পাছত মানে ঘৰলৈ যাম বুলি গাড়ীত বহিলোঁ। আৰু চিমি আহিলে, তাৰপিছত চিমিক কেমেৰাটো দিলোঁ। এইফালে বাইদেউ আৰু ভাগিন আছিলে, সিহঁত মানে সৰু ল'ৰা ছোৱালী কলেজৰ ভিতৰত সিয়ামনি কৰিব বুলি মানে নগ'ল, তো সেইকাৰণে সিহঁতক তোলা নহ'ল। তো বাই দা ৱে, আজিৰ ব্লগটো মানে সেই নগাঁও কলেজৰ সৰস্বতী পূজাৰ ওপৰত বনাইছিলোঁ। তো আকৌ এদিন লগ পাম নতুন এটা কণ্টেণ্টৰ সৈতে। টিল দেন বাই বাই।